কোকৰাঝাৰ জিলাৰ অন্তৰ্গত গোসাইগাঁও মহকুমাৰ পানবাৰী পাৰ্ট ৩ গাঁৱৰ তৰণীকান্ত বৰ্মনৰ একমাত্ৰ পুত্ৰ ১৫ বছৰীয়া দীপজ্যোতি বৰ্মন নামৰ ১০ম শ্ৰেণীৰ মেধাৱী ছাত্ৰজনে যোৱা এমাহৰ পৰা বিশেষ বেমাৰত ভুগি আছে। জানিব পৰা মতে মেধাৱী ছাত্ৰজনৰ শৰীৰত সাধাৰণতে পানী জমা হয় আৰু চিকিৎসালয়লৈ আনিলে শৰীৰৰ পৰা প্ৰায় ৩-৪ বটলকৈ পানী বাহিৰ কৰিব লাগে। কিন্তু লাহে লাহে পানীৰ পৰিৱৰ্তে এতিয়া আঠাজাতীয় বগা পদাৰ্থ শৰীৰৰ পৰা বাহিৰ হয়। বৰ পৰিতাপৰ বিষয় এয়া যে এই দিন দুখীয়া পৰিয়ালটোৱে যোৱা এমাহৰ পৰা ল'ৰাটোক বিভিন্ন ঠাইত চিকিৎসা কৰি আৰোগ্য লাভ নকৰি অৱশেষত যোৱা ৩ দিনৰ পৰা কোকৰাঝাৰ RNB অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰাই আছে। এই দুখীয়া পৰিয়ালটোৱে জনোৱা মতে ইতিমধ্যে নিজা 2 বিঘা মাটি আছিল যদিও ল'ৰাৰ চিকিৎসাৰ বাবদ সকলোখিনি শেষ। এতিয়া একমাত্ৰ উপায় হিচাপে সংবাদ মাধ্যমৰ যোগেদি বিভিন্ন দল সংগঠনলৈ আৰ্থিক সহায়ৰ বাবে কান্দি কান্দি আহ্বান জনোৱাৰ লগতে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীজনক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি দিবলৈ হাতজোৰ কৰি অনুৰোধ জনায় দীপজ্যোতিৰ পিতৃ-মাতৃয়ে। যদি কোনো সদাশয় ব্যক্তিয়ে এই পৰিয়ালটোক আৰ্থিক সহায় কৰিব বিচাৰে তেনেহলে তেওঁৰ মাকৰ একাদশী বৰ্মনৰ আসাম গ্ৰামীণ বিকাশ বেংকৰ ভৌৰাগুৰি ব্ৰাঞ্চৰ একাউণ্ট নম্বৰ 71326026041504 IFSC কোড UTBI ORRBAGB যোগেদি আৰ্থিকভাৱে পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াব পাৰে। লগতে 9954587177 অথবা 9678143220 এই নাম্বাৰ দুটাত যোগাযোগ কৰিব পাৰে। নমস্কাৰ, মোৰ এই ল'ৰাটোৰ বেমাৰ হৈছে। কোকৰাঝাৰ হস্পিটেলতে আছে, ক্লাছ 10ত পঢ়ে। এখন আৰু চিকিৎসা কৰিব লাগে, পানী আহিছে, কোকৰাঝাৰ পানী ওলাইছে, আকৌ পানী ওলাব লাগে, বাহিৰত নিব লাগে বোলে। এই জন্য মই মুখ্যমন্ত্ৰীক আহ্বান জনালোঁ। স্বাস্থ্যমন্ত্ৰী অনুৰোধ জনাওঁ মোৰ এই ল'ৰাটো চিকিৎসাত সহায় কৰিব লাগে। মই তৰণী বৰ্মনৰ ল'ৰাজন দেৱজিৎ বৰ্মন আজি 2 মাস ধৰি বেমাৰত ভুক্ত হৈ আছে। তৰণী বৰ্মনৰ টকা পইচা নাই, চিকিৎসা কৰিব নোৱাৰা হৈছে। তো গতিকে মই স্বাস্থ্যমন্ত্ৰীক অনুৰোধ কৰোঁ যে আপুনি এইটো দয়া কৰি কিবা সুব্যৱস্থা ল'বলৈ মই অনুৰোধ কৰোঁ। ল'ৰাজন ক্লাছ 10ত পঢ়ি আছে জাতীয় বিদ্যালয়ত। বৰ্তমান বিৰাট দুখত পৰি আছে। মই স্বাস্থ্যমন্ত্ৰীক অনুৰোধ কৰোঁ যাতে চিকিৎসাৰ সুব্যৱস্থা উন্নতম কৰে আর কি। এইটো মোৰ অনুৰোধ থাকে স্বাস্থ্যমন্ত্ৰীৰ ওচৰত।